এইবাৰ আৰু মেট্ৰিক এটা ক্লাছ পৰীক্ষা ধৰণে হ'ব। এইবাৰ আৰু মেট্ৰিক বুলি এটা বেলেগ পৰীক্ষা নহয়, যেটো ক্লাছতে পৰীক্ষা হয়, ফেল পাছ থাকিব কিন্তু স্কুলতে হ'ব। বিদ্যালয়খনে কণ্ডাক্ট কৰিব বা আমাৰ যিবিলাক অধিবিদ্যা পৰিষদ আছে তেওঁলোকে কৰিব। ক্লাছ 12টো বোৰ্ড হ'ব, 10টো আৰু বোৰ্ড নহয়। এতিয়া 10ৰ গুৰুত্ব নাথাকিব, চেণ্টাৰ 10ৰ আৰু গুৰুত্ব নাথাকিব নতুন শিক্ষানীতিত। এইটো ক্লাছ 12, যাতে ল'ৰা ছোৱালীয়ে 10ৰ পৰা 11-12 পঢ়িব পাৰে, নতুন এডমিশ্যন ল'ব নালাগে। সেইকাৰণে ৰাষ্ট্ৰীয় শিক্ষানীতিত 10ম মানৰ গুৰুত্ব কমাই দিয়া হৈছে। আৰু খুব 2 এদিনতে হায়াৰ ছেকেণ্ডেৰী কাউন্সিল আৰু সেৱাও বিলয় হৈ যাব। এটা অনুষ্ঠান হ'ব, কাৰো চাকৰি নাযায়, কিন্তু দুইটা লগ লাগি এটা অনুষ্ঠান হ'ব। এতিয়া জিলা বোৰ্ডেও পাতিব পাৰে, সেৱাইও পাতিব পাৰে, সেইটো বেলেগ কথা। কিন্তু আগৰ দৰে মেট্ৰিক বুলি যিটো এটা পৰিৱেশ হয়, সেই পৰিৱেশটো নাথাকিব। পৰীক্ষাটো যদি বোৰ্ডৰ কাম নাথাকে, বোৰ্ডেও পাতিব পাৰিব, এইটোত শিক্ষা বিভাগে সিদ্ধান্ত ল'ব। কিন্তু ক্লাছ 10ৰ গুৰুত্ব ৰাষ্ট্ৰীয় শিক্ষানীতিত নাই। ৰাষ্ট্ৰীয় শিক্ষানীতিত গুৰুত্ব ক্লাছ 12। এইবাৰ আৰু মেট্ৰিক এটা ক্লাছ পৰীক্ষা ধৰণে হ'ব। এইবাৰ আৰু মেট্ৰিক বুলি গুৰুত্ব ক্লাছ 12। তো বন্ধুবান্ধৱীসকল, আপোনালোকে শুনিলে যে মেট্ৰিক পৰীক্ষা এতিয়াৰ পৰা নহয়, মেট্ৰিক পৰীক্ষাটো উঠাই দিয়া হ'ব। আচলতে মেট্ৰিক পৰীক্ষা হ'ব যেনেকুৱা 9 ক্লাছৰ পৰীক্ষা হয়, ঠিক একেধৰণে মেট্ৰিক পৰীক্ষা হ'ব। কোনো ধৰণৰ সিমান গুৰুত্ব নাথাকে বা পৰীক্ষাটো স্কুলতে পতা হ'ব। কোনো ধৰণৰ বৰ্ডৰ ফালৰ পৰা এইটো পৰীক্ষা এক্সাম পতা নহয়। আগতে যিহেতু মেট্ৰিকৰ এক্সাম বা মেট্ৰিকৰ পৰীক্ষা যি আছিল সেইটো বৰ্ডৰ পৰা পতা হৈছিল, কিন্তু এতিয়া বৰ্ডৰ পৰা পতা নহয়, জাষ্ট স্কুলতে পতা হ'ব। মই পুনৰ কৈছোঁ, যেনেকুৱা 9ৰ পৰীক্ষা হয়, ঠিক একেধৰণৰ পৰীক্ষা হ'ব। আগতে কি আছিল যে মেট্ৰিক দিয়াৰ লগে লগে এটা ষ্টেপ আপুনি যে মানে প্ৰথমৰ পৰা 10লৈ পঢ়িলে যে মেট্ৰিক পাছ কৰা হৈছে এটা ষ্টেপ আছিল। এতিয়া মানে আপোনাৰ প্ৰথমৰ পৰা 12লৈকে অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰীলৈ পঢ়িলে এটা ষ্টেপ আপুনি পাৰ কৰিব। ঠিক আছে বন্ধুসকল, তো মেট্ৰিক পৰীক্ষাটো সেইকাৰণে উঠাই দিলে যে এতিয়া আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো বেছি গুৰুত্ব হ'ব। গতিকে ভালদৰে পঢ়ক, মেট্ৰিক যিহেতু উঠাই দিলে, তো হায়াৰ ছেকেণ্ডেৰীলৈ আপোনালোকে ৰিজাল্টটো আশা কৰক।